গাইজ, কি খবৰ আপোনালোকৰ? নিশ্চয় ভাল, মোৰো ভাল। চ' আজি লক্ষী পূজাৰ বহুত শুভেচ্ছা থাকিল আপোনালোকলৈ। আৰু মই আজি মোৰ লক্ষী পূজাৰ ভিডিঅ'টো অকণমান ভাবিছোঁ আপোনালোকক দেখুৱাওঁ বুলি। গোটেই দেখুওৱা নহ'ল বাৰু, যোগাৰ পাতি গোটেইখিনি কৰিলোঁ। এতিয়া আপোনালোকক দেখুৱাই আছোঁ। মা ঠোক জ্বলাইছে। তুলি আছো। এয়া মোৰ ল'ৰাটো, এয়া দেহা। মই এইমাত্ৰ শলা দি উঠিলোঁ। আজি যিহেতু লক্ষী পূজা, সকলোকে লক্ষী পূজাৰ বহুত শুভেচ্ছা থাকিল। এয়া হৈছে মোৰ গোসাঁই ঘৰ। চ' এয়া মই শৰাই আগবঢ়ালোঁ। আৰু এয়া মোৰ গোসাঁই ঘৰৰ মেইন থাপনাখন। এইখন দেখিছে আপোনালোকে, মই নিজে সজাই লৈছোঁ এনেকৈ। আচলতে এইটো মন্দিৰ নাছিলে, মই মন্দিৰ বনাই লৈছোঁ। কাৰণকে শিৱ, সৰস্বতী, বিষ্ণু আৰু এইফালে জগন্নাথ প্ৰভু, মানে এনেকৈ ৰাখিছোঁ আৰু আপোনালোকক দেখুৱাইছোঁ। কাৰণ সকলো ভগৱান একেই সমান, চবকে পূজা কৰোঁ। আৰু এইফালে মই শৰাইখন আগবঢ়াইছোঁ। আৰু এইফালে তুলসী গছটো মই কাতি বিহুৰ দিনা ৰুইছিলোঁ, কিন্তু পাতবিলাক সৰি গ'ল, আকৌ আহিব। আৰু এয়া হৈছে আজি যিহেতু লক্ষী পূজা, তো লক্ষী পূজাৰ মই এয়া ঘট বহাইছোঁ। আচলতে লক্ষী পূজাত ঘট বহাব লাগে। আৰু আমৰ দালি আৰু এনেকৈ কলাহত এই চিনটো আঁকি মই এনেকৈ ঘটটো বহাই দিছোঁ। কাৰণ আজিৰ ভিডিঅ'টো মোৰ ইমানখিনিয়ে আছিলে। চ' যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰটো কৰিবই লাগিব, লগতে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।